নমস্কাৰ বন্ধুসকল, পুনৰ জেড ষ্টেচনলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞান। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাদুলিয়ে সৃষ্টি কৰা শব্দটি কি? উত্তৰ অতি শাব্দিক। নেশ্যনেল কেঞ্চাৰ হস্পিটেল ক'ত আছে? উত্তৰ কলকাতা। মানুহৰ ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি? উত্তৰ স্পিক মোমেনোমিটাৰ। মেলেৰিয়া ৰোগৰ কাৰক কি? উত্তৰ প্লাজমডিয়াম ভাইভেক্স। বৰষুণৰ পানীত কি ভিটামিন থাকে? উত্তৰ ভিটামিন বি। দিয়াচলাই কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ জন ৱাকাৰ। মিছা কথা ধৰা পেলোৱা যন্ত্ৰটোৰ নাম কি? উত্তৰ পলিগ্ৰাফ। ৰাৱণৰ পিতৃৰ নাম কি? উত্তৰ বিশ্ববা। মহাভাৰতৰ আন এটা নাম কি? উত্তৰ পঞ্চম বেদ। অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? উত্তৰ খৰ্গেশ্বৰ তালুকদাৰ। ফেচবুকৰ জন্মদাতাৰ কোন? উত্তৰ মাৰ্ক জুকাৰবাৰ্গ। 1937 চনৰ ঘূৰ্ণি মেচমেলত অসমৰ প্ৰতিনিধি কোন আছিল? উত্তৰ চন্দ্ৰদেৱ বৰুৱা। অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল? উত্তৰ লীলাধৰ বৰুৱা। অসমৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা কোন? উত্তৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ জাতীয় সংগীতৰ সুৰকাৰ কোন? উত্তৰ কমলা প্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? উত্তৰ আনোৱাৰা টাইমুৰ। বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ ক্ৰিষ্টলী। এৰোপ্লেন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ অলভিল আৰু উইলৱাৰ ৰাইট। অণুবীক্ষণ যন্ত্ৰ কোনে উদ্ভাৱন কৰিছিল? উত্তৰ জেড জেনছেন। আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল? উত্তৰ গ্ৰীচ দেশৰ অন্তৰ্গত মেচিডনৰ ৰজা আছিল। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।